নমস্কাৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে। আজিৰ এই ভিডিঅ'টোত আঁচনিখনৰ বিষয়ে কিছু কথা উল্লেখ কৰিম। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো 10,000 টকাৰ দিয়াৰ কথা উল্লেখ কৰিছিলে যে এইটো 1 এপ্ৰিলৰ তাৰিখৰ পৰাই দিয়া আৰম্ভ কৰিব। যেটো 10,000 টকা দিয়াৰ কথা ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটৰ মহিলাসকলক 1 তাৰিখৰ পৰাই দিয়া আৰম্ভ কৰিব। আৰু তেখেতে সঠিককৈ জনাই দিছে যে বজাৰী ডিষ্ট্ৰিক্টত 1 এপ্ৰিল তাৰিখে প্ৰদান কৰা হ'ব। বাকি অন্য ডিষ্ট্ৰিক্টৰ কথা উল্লেখ কৰা হোৱা নাই এতিয়ালৈকে। আৰু এই 10,000 টকাৰ লিষ্টখন আপোনালোকে কেনেকৈ চাব পাৰিব আৰু ক'ত চাব পাৰিব। আৰু তেওঁ উল্লেখ কৰিছে যে বহুত লাখ লাখ মহিলাৰ নাম কেনচেল হৈছে। আৰু কিয় কেনচেল হৈছিলে তেখেতে হেতু উল্লেখ কৰিছিলে। ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক বা চাকৰি থকা সকলৰ ক্ষেত্ৰতে হওক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আছিলে 10,000 টকীয়া আঁচনিখন 29 লাখ মহিলাক দিয়াৰ কথা আছিলে, কিন্তু তাৰে 3-4 লাখ মহিলাৰ নাম কৰ্তন গৈছে। এতিয়া কোনখন ডিষ্ট্ৰিক্টত কিমানখন ফৰ্ম ৰিজেক্ট হৈছে আপোনালোকে হেতু কেনেকৈ চাব পাৰিব, ইয়াৰ বিষয়ে সবিশেষ আপোনালোকক দেখাই দিম। আপোনালোকে প্ৰথমতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এই ৱেবছাইটটোত আপোনালোকে প্ৰথমতে আহিব লাগিব। আপোনালোকে প্ৰথমতে ইয়াতে পাই যাব MMUA বুলি সাৰ্চ কৰিলে আপোনালোকে ইয়াতে এনেকৈ ৱেবছাইটটোত আহি যাব পাৰিব। আপোনালোকে এইটো ৱেবছাইটৰ যোগেদি চাব পাৰিব কোন ডিষ্ট্ৰিক্টত কিমান মহিলাৰ ফৰ্ম ৰিজেক্ট হৈছে। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ গোটৰ এক্টিভ মেম্বাৰ হ'ব লাগিব আৰু লগতে আপোনাৰ আধাৰ সিডিং থকা হ'ব লাগিব। যদি কেনেবাকৈ আপোনালোকৰ আধাৰ সিডিংটো থকা নাই তেতিয়াহ'লে আপোনালোকৰ টকাটো বেংকত সোমাব। গতিকে আপোনালোকে আধাৰ সিডিংটো কৰি ল'ব। আপোনালোকে আধাৰ সিডিংটো অনলাইনো চেক কৰি ল'ব পাৰে। যদিহে কেনেবাকৈ আপোনাৰ আধাৰ সিডিংটো নাই বেংকত গৈ কৰাই ল'ব পাৰিব, নহ'লে আপোনাৰ বেংক একাউণ্টত পইচা সোমোৱাৰ চান্স নাথাকিব। আপোনালোকৰ ফৰ্মসমূহৰ ডাটাসমূহ চাবলৈ হ'লে আপোনালোকে এইটো পেজ আহিব লাগিব। ইয়াতে এই পেজটোত আহিবলৈ হ'লে আপোনালোকে ডেস্কটপ মোডটো অন কৰি আপোনালোকৰ ওপৰতে থকা থ্ৰী লাইনটো ক্লিক কৰি এনালাইটিক্স অপশ্যনটো ক্লিক কৰিব। তেতিয়া আপোনালোকৰ এইটো পেজ অপেন হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাব ডিষ্ট্ৰিক্ট ৱাইজ ডাটাখিনি। ইয়াতে প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্টৰ নেমসমূহ। তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ফ্ৰম কালেক্ট, আৰু ইয়াতে আপোনালোকৰ ফ্ৰম এপ্ৰুভ দিয়া থাকিব। আৰু ইয়াতে আপোনালোকৰ ফ্ৰম কিমানখন এপ্ৰুভ হৈছে ইয়াতে থাকিব। আৰু ইয়াতে দিয়া থাকিব ফ্ৰম ৰিজেক্ট, ইয়াতে ফ্ৰম কিমানখন ৰিজেক্ট হৈছে ইয়াতে সকলোবোৰ তথ্য ইয়াতে ওলাই পৰিব। ইয়াতে প্ৰথমতে 35খন ডিষ্ট্ৰিক্টৰ নেম দিয়া হৈছে। আৰু ইয়াতে আপোনালোকে যিমানবোৰ ফৰ্ম এপ্লাই কৰিছিলে ইয়াতে কিমানখন কালেক্ট হৈছে ইয়াতে দিয়া হৈছে। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে যিমানবোৰ ফৰ্ম কালেক্ট হৈছিলে তাৰ পৰা আপোনালোকৰ ফৰ্ম কিমানখন এপ্ৰুভ হৈছে ইয়াতে সম্পূৰ্ণ তথ্য আপোনালোকে দেখিবলৈ পাইছে। আৰু তাতে আপোনালোকে দেখিবলৈ পাইছে কিমানখন ৰিজেক্ট হৈছে ফৰ্ম। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে বজাৰী ডিষ্ট্ৰিক্টত 4,642খন 46,042খন ফৰ্ম কালেক্ট হৈছে। ইয়াতে এপ্ৰুভড হৈছে 41,456খন আৰু ৰিজেক্ট হৈছে 4,586খন। আৰু সেই একেদৰে বাক্সা ডিষ্ট্ৰিক্টত 97,526খন আৰু ফৰ্ম এপ্ৰুভড হৈছে 85,571খন। এনেদৰে আপোনালোকে সকলোবোৰ ডাটা চাব পাৰিব।